আপোনাৰ ভিটামিন B12 সমস্যা হয়, আপোনাৰ ভিটামিন B12 আপোনাৰ কি ডেফিচিয়েঞ্চি হৈছে বা আপোনাৰ দেহত যদি ভিটামিন B12 যদি অভাৱ হৈ আছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ সেইখিনি আপোনালোকে ভিটামিন B12 ডেফিচিয়েঞ্চি পূৰাব পাৰে। মই দুটা আমাৰ ভিটামিন B12 আমাৰ দেহৰ কাৰণে কিয় প্ৰয়োজনীয়, মই দুটা আপোনাক কাৰণ কৈ দিছোঁ। ফাৰ্ষ্ট কাৰণটো হৈছে কি, এই ভিটামিন B12 আমাৰ দেহত আপোনাৰ কি ৰেড ব্লাড চেল আপোনাৰ কি গঠন কৰাত সহায় কৰে। ই আমাৰ কি এনিমিয়া আপোনাৰ কি হোৱা সমস্যাৰ পৰা আপোনাৰ কি আঁতৰত ৰাখে। যদি আপোনাৰ দেহত ভিটামিন B12 যদি পৰ্যাপ্ত পৰিমাণে থাকে, তেতিয়া কি হ'ব, আপোনাৰ কি এনিমিয়াৰ সমস্যা নহয় আপোনাৰ। দ্বিতীয় কাৰণটো হৈছে আমাৰ যে ব্ৰেইনৰ ফাংচনবিলাক যে আপোনাৰ চলি থাকে, আপোনাৰ এই ব্ৰেইনৰ ফাংচনবিলাক আপোনাৰ ভালকৈ চলি থাকিবৰ কাৰণে ভিটামিন B12 আপোনাৰ প্ৰয়োজন হয়। যদি আপোনাৰ দেহত যদি ভিটামিন B12 যদি পৰ্যাপ্ত পৰিমাণে নাথাকে, তেতিয়াহ'লে আপোনাৰ কি ব্ৰেইনৰ ফাংচনবিলাক আপোনাৰ কি ভালকৈ আপোনাৰ কৰোঁতে অকণমান আপোনাৰ কি ব্যাঘাত জন্মিব পাৰে। কাৰণ এই ভিটামিন B12টো আপোনাৰ ব্ৰেইনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয় আপোনাৰ। তো এটা আৰু কাৰণ হয় আপোনাৰ, আপোনালোকে চাব এটা বস্তু, এই ভিটামিন B12 আপোনাৰ ডেফিচিয়েঞ্চি বিশেষকৈ আপোনাৰ কি যিবিলাক মানুহে আপোনাৰ নিৰামিষ খাদ্য খায়, ভেজিটেৰিয়ান হয় আপোনাৰ, ভেজিটেৰিয়ান মানুহৰ ক্ষেত্ৰত আপোনাৰ এই ভিটামিন B12 সমস্যাটো আপোনাৰ কি বেছিকৈ হোৱা আপোনাৰ দেখা যায়। কাৰণ এই ভিটামিন B12টো আপোনাৰ বেছিকৈ থাকে নন ভেজিটেৰিয়ান ফুডবিলাকত আপোনাৰ। তো এতিয়া হ'ল যিবিলাক মানুহ আপোনাৰ ভেজিটেৰিয়ান হয় আপোনাৰ, তেওঁলোকে কি কৰিব, তেওঁলোকে ডায়েটত কি ইনক্লুড কৰিব। যিবিলাক মানুহ আপোনাৰ ভেজিটেৰিয়ান হয়, তেওঁলোকে ডায়েটত আপোনাৰ গাখীৰৰ প্ৰডাক্ট আপোনাৰ ধৰি লওক দৈ গাখীৰ খাব পাৰে, বা আপোনালোকে পনীৰ খাব পাৰে, বা আপোনালোকে শাক পাচলিৰ ভিতৰত আপোনালোকে পালেং শাকটো খাব পাৰে, তাৰপিছত আপোনালোকে গাজৰ খাব পাৰে, বা আপোনালোকে মাছৰুম, এইবিলাক খাদ্য আপোনালোকে সদায় যদি আপোনালোকে ডায়েটত যদি ইনক্লুড কৰিব পাৰে, তেতিয়া এই ভিটামিন B12 সমস্যা আপোনালোকৰ কি হ'ব, লাহে লাহে কমি আহিব। যদি আপোনালোকে কণী যদি খাব পাৰে, আপোনালোকে দিনটোত দুটা বা এটা সদায় খাবলৈ চেষ্টা কৰিব। এইখিনি যদি আপোনালোকে ডায়েটত যদি ইনক্লুড কৰে, আপোনালোকৰ এই ভিটামিন B12 সমস্যা আপোনালোকৰ বহু পৰিমাণে কমি আহিব।